বৃহত্তৰ চাৰগাঁও অঞ্চলৰ নীলকণ্ঠ দেৱালয়ৰ পৰিচালনা সমিতিৰ উদ্যোগত বলবম উপলক্ষে আয়োজিত গীতাঞ্জলি কলিতাৰ নাগাৰা নাম পৰিৱেশন সুন্দৰভাৱে যোৱাকালি অনুষ্ঠিত হৈ যায়। বৈদিক ৰীতি-নীতিৰ মাজেৰে চাৰগাঁও নীলকণ্ঠ দেৱালয়ত পূজা অৰ্চনাৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত শৰাই নৈবেদ্য আদি আগবঢ়াই ভগৱান মহাদেৱৰ আশীৰ্বাদ পুষ্ট হোৱা দেখা যায়। আমন্ত্ৰিত অতিথি হিচাপে আসন অলংকৃত কৰা চাৰগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিষ্ণুৰাম ডেকা, অৱসৰী প্ৰধান শিক্ষক চাৰগাঁও ৰত্নেশ্বৰ হাজৰিকা, চাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ভূমিধৰ চহৰীয়া, চাৰগাঁও ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেন জয়মতী ডেকা আৰু নাগাৰা নাম উদ্বোধক নগাঁও মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক গণেশ শৰণীয়া আৰু বিশেষভাৱে সহায় আগবঢ়োৱা বুদ্ধিৰাম শৰণীয়াকে ধৰি একোখনিকৈ ফুলাম গামোচাৰে আদৰণি জনাই বলবম পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলেই সন্ধিয়া ৰঙিয়া জয়ন্তীপুৰ আঞ্চলিক নৱমিলন মহিলা নামদলৰ পাঠক গীতাঞ্জলি কলিতা শৰ্মাক জাপি আৰু ফুলাম গামোচাৰে আদৰণি জনোৱাৰ পিছতে হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত নাগাৰা নাম পৰিৱেশন কৰে ৰঙিয়াৰ নাগাৰা নামৰ দলটিয়ে। নাগাৰা নাম পৰিৱেশনৰ বাবে দান বৰঙণিৰে বিশেষভাৱে সহায় সহযোগিতা কৰি অনুষ্ঠানটি চলাই নিয়াত উৎসাহ উদ্দীপনা যোগোৱা প্ৰতিগৰাকী ব্যক্তিৰ উপৰিও নাগাৰা নাম উপভোগ কৰিবলৈ অহাৰ উপস্থিতি ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে পৰিচালনা সমিতিৰ বিষয়ববীয়া প্ৰশান্ত দে, অপূৰ্ব দে, কৌশিক ডেকা, চহন চহৰীয়া, উপেন্দ্ৰ ভদ্ৰ, পৰশুৰাম ডেকা, ঋতু ৰাজ চহৰীয়াই। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। পবিত্ৰ শাওণ মাহৰ বলবমৰ যিটো সামৰণি অনুষ্ঠান আমাৰ ঝাৰগাঁও নীলকণ্ঠ দেৱালয়ৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি আয়োজন কৰা হৈছিলে। আজিৰ কাৰ্যসূচীৰ ভিতৰত আছিলে প্ৰথমতে বৃক্ষৰোপণ, তাৰপিছত বন্তি প্ৰজ্বলন আৰু শেষত আমাৰ ৰঙিয়াৰ অসমৰ আগশাৰীৰ নামতি দল গীতাঞ্জলি কলিতা শৰ্মা বাইদেউৰ নাগাৰা নাম পৰিৱেশন। ইতিমধ্যে আমাৰ মাজত আমন্ত্ৰিত নাগাৰা নামৰ পাঠিকা মহোদয় আহি ৰাইজৰ মাজত নাম পৰিৱেশন কৰি আছে। আমি দেখি সন্তুষ্ট হৈছোঁ। অঞ্চলৰ বহুকেইজন ভক্তপ্ৰাণ ৰাইজ আজিৰ নাগাৰা নাম পৰিৱেশন উপভোগ কৰিবলৈ আগবাঢ়ি আহিছে। আজি শান্তিপূৰ্ণ পৰিৱেশত আমাৰ নাগাৰা নামৰ পাঠিকা মহোদয়ে নাম পৰিৱেশন কৰি আছে। আমি ভাবিছোঁ আজিৰ এই নাগাৰা নামৰ পৰিৱেশৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ চাৰগাঁও অঞ্চলৰ এটি সমাজ সংস্কাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব, আমি তাকে আশা কৰিছোঁ। আৰু ভৱিষ্যতে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি যাবলৈ আমি সদায় সাজু থাকিম আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।